গুড মৰ্নিং এভৰিৱান আপোনালোক সকলো ভালে আছে নে আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো বাৰু ভালে আছো আজি আপোনালোকৰ কাৰণে এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছো হেতু হৈছে আজি আমাৰ ঘৰত সত্যনাৰায়ণৰ পূজা আছে সেইকাৰণে আজি সোনকালে উঠিলো প্ৰথম গৈ এতিয়া গাটো ধুইলো তাৰ পিছত মই আহি আপোনালোকক লগ পাম গা ধুই আহিলোগে আৰু আমাৰ ইফালে ড্ৰয়িং ৰুমটো খালী কৰি দিলে মই আপোনালোকক দেখাম বস্তুবিলাক সব বাহিৰত উলিয়াই দিলে যিহেতু সত্যনাৰায়ণ পূজা ভিতৰতে পাতিব কাৰণে পাইছে সব খালী কৰি দিলে এফালে আছে আমাৰ নানি আৰু এতিয়া ইয়াতে সত্যনাৰায়ণ পূজাটো পাতিব এফালে ড্ৰয়িং ৰুম সব খালী কৰি দিলে আৰু বস্তুবিলাক মানে বাহিৰত উলিয়াই দিলে সেইজনী ভণ্টি ক'ৰ পাইছেগে আপোনালোকে সব ক'ৰ পাইছেগে ভণ্টি তুমি শুনো ভিতৰলৈ আহা আপনারা দেখা পাইছে এইবিলাক সব মানে বহুত বেয়া হৈ আছে আৰু ভণ্টি অলপ বেছি বেয়া কৰি দিছে ঠিক কৰিব লাগিব এফালে পূজাৰ কাৰণে কলগছ আনি থোৱা আছে এফালে কুহিয়াটো যদি খাই ভাল পায় সকে আপোনালোকে এফালে মই ভিতৰত কৰি অলমোষ্ট সব হৈয়ে গ'ল এফালে ইয়াত ফ্ৰুইটছখিনি কল আপেল এনেকৈ ইয়াৰ যিখিনি পূজাৰ কাৰণে যিখিনি বস্তু লাগিব সব আছে কিছুমান বস্তু ফ্ৰিজত সোমাই আছে আৰু এতিয়া না খালী হৈ গ'ল তো সেইকাৰণে পুৰা মানে এটা ষ্টেজ টাইপৰ বনি গৈছে ডান্স কৰিবলৈ বহুত ভাল হৈছে আৰু মই আপোনালোকক সব আপডেটবিলাক দি থাকিম কোন আহিব কোন নাহিব মানুহ তেনেকৈ সিমান মতা নাই আমাৰ ঘৰৰ মানুহবিলাকে আৰু দুই এঘৰ মাতিছোঁ তাৰপিছত বামুণ আহিবলৈ দেৰি আছে গধূলি পাতিম বামুণ 4:30টাৰ পিছত 5টা মানত পাবহি তেতিয়া পূজা ভাঙোতে অলপ টাইম হ'বগৈ আৰু তেনেহ'লে আমি অলপ দেৰি পিছত লগ পাই থাকিম আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব কেলে আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব বাই বাই মায়ে যিখিনি সব বস্তু আছিলে পূজাৰ কাৰণে আৰু কিছুমান আনিব আছে ইয়াত মায়ে সব অৰেঞ্জ কৰি দিলে আপোনালোকে দেখিছে ফ্ৰুইটছৰ পৰা আদি কৰি প্ৰসাদৰ পৰা আদি কৰি সব অল এভৰিথিং আৰু এইফালে ভণ্টি তাই কল দেখি বিৰাট লোভ লাগিছে বাট এতিয়া তাই খাব নোৱাৰে কেলে এইটো পূজাৰ হয় পূজাৰ পিছতহে পাৰিব আৰু কলগছ সেইবিলাক যেনেকৈ বহুত কিবা কিবি ডিজাইন মানে হেৰি ডেক'ৰেট কৰিবলগীয়া হয় ন জেগাডোখৰ য'ত পূজা পাতে সেইবিলাক কৰিব আহি পিনে এইজনী ভণ্টি বহুত উৎপাত কৰি আছে ইমানকৈ চিঞৰিছা তাই গম পাইছে মানে আজি কিবা ঘৰত পাতিছোঁ বুলি নাচিছে বনমা হাই কৈ দিয়া হাই আহিলে মানে মোৰ বৰ্মা আৰু টুকু আহিলে টুকু মোৰ কাজিন চিষ্টাৰ হয় টুকু হাই কৈ দিয়া এবাৰ এফালে ভণ্টি চকলেট খোৱাৰ ব্যস্ত আনি দেখিছেনে খেলনা উলিয়াই কি কৰি থৈছে মানে এফালে ববো কাম কৰি আছে ববো হাই কৈ দিয়া নানিও গা পা ধুই আহি গ'ল নানি হাই কৈ দিয়ক মই তাইক শিকাই দিছোঁ হাই কেনেকৈ কয় এইফালে পাপা এফালে এতিয়া খানাবিলাক বনি আছে আলু এইফালে কি বনিছে বাবা এইটো আলুদম বনিছে ময়ো এতিয়া লাহেকৈ ৰেডি হ'মগৈ টাইম আছে যিহেতু অলপ চলপ এতিয়া কেইটা বাজিছে এতিয়া বাজিছে আমাৰ 4:05 আৰু আমাৰ বামুণ কেইটা বজাত 4:30 মানত আহিম বুলি কৈছে অলপ দেৰি হ'বও পাৰে 5 o'clock বাজিব পাৰে আৰু গেছ চেছবিলাকতো আহোঁতে অলপ টাইম লাগিব আৰু মই একো যিহেতু ৰাতিপুৱাৰ পৰা খোৱা নাই ব্ৰত ৰাখিছে মোৰ পেট মিনছ বহুত ভোক লাগিছে এতিয়া মোৰ 4:05 মোৰ এনেকুৱা অৱস্থা হৈছে তো পূজা শেষ হয়গৈ মানে কি হ'ব ন মই ভাবি পোৱা নাই একদম চাগে আৰু পূৰা পেটটো চেপ্টা মাৰি যাব বহুত ভোক লাগি আছে অলপ ৱেইট কৰি দিছোঁ আৰু তাৰপিছত একেবাৰে স্পেচিয়েলকৈ খাম ধুনীয়াকৈ এফালে বামুণ আহি পালেহি আপোনালোকে দেখিছে তেওঁলোকে কামত লাগি আছে আৰু এজন আহিছে বাহিৰত আছে কামত লাগি আছে দুইজনে আৰু এইফালে মই ৰেডি হৈ গ'লোঁ আৰু এইফালে মোৰ ভণ্টি খাই কৈ দিয়া আৰু চাহ খাব লৈছোঁ খাই এইফালে পূজাৰ ভিতৰত ষ্টাৰ্ট কৰিলে নানা পৰম চৈত নৈবিদ্যাৰ নানা পৰম চৈত নৈবিদ্যাং ওম জগতৰ পায় তিগাং গাহমুদা প্ৰাণ তপনতো তুনাতা কইদম আসনা নমো ব্রাহ্মণ ব্রাহ্মণ এটা কই দেন এইখানে এই যে 4:05 বাজে 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 4:05 বাজে
এতৎ সপন খণ্ড তামূল সহিত বা সাংসিত নমো নমো বিষ্ণু নমো অদ্য শ্রী শিলবাইতা মাঘ শীতমাকে বৃশ্চিক রাশি স্থিতি ভাস করে শুক্লে পক্ষে ষষ্ঠী আন্তি থৌ কাইশ বরেখি গোত্র শ্রী আপনার নাম কত বিক্রম বরা সবাই নাম পত্নী পুত্র সবাই নাম মধুমিতা বরা শ্লেষা বরা ব্লাসী বরা সর্বাপদ শান্তি উদ্দেশ্যক মনোগত অভীষ্ট সংসিদ্ধি উদ্দেশ্যক নবগ্রহাদি দুঃখ খণ্ডন নিবৃত্তি পূর্বক গৃহ মধ্যে যজ্জ অশুভাদি দুঃখ তদ্দোষ ধ্বংসপ্রাপ্তি উদ্দেশ্যক গৃহ মধ্যে যজ্জ গহরূপী অশুভাদি দুঃখ তদ্দুঃখ ধ্বংসপ্রাপ্তি উদ্দেশ্যক শরীর মধ্যে যজ্জ ব্যাধি তদ্ব্যাধি ধ্বংসপ্রাপ্তি উদ্দেশ্যক শ্রী শ্রী সত্যনারায়ণ দেবতা পূজন কর্ম করনায়ক হোম হোমাঙ্গ কর্ম করনায়ক গাগরিকী ভূত শ্রী বিতুচন্দ্র দেব এবি গন্ধ পুষ্প তপন। এতিয়া মাহঁতি আৰু চানি আণ্টি সেৱা কৰিব লৈছে। আপোনালোকে দেখিছে চাকি জ্বলাইছে একচুৱেলি। ববো আটা সানি আছে, এইফালে মা ধুনীয়াকৈ ৰখি আছে, কাম চাম কৰা নাই। এইফালে জুলি আণ্টি, এইফালে বা আৰু এইফালে আণ্টি হাই কৰি দিয়ক। এইফালে ভণ্টি খেলি আছে পুৰা। ক'ত গ'লা যে? টুকু পুৰা উৎপাত কৰি আছে ন টুকু? এণ্ড ডেটছ মি। মই বহি আছোঁ ধুনীয়াকৈ, পূজা চাই আছোঁ। একচুৱেলি হোম পুৰিছে, হোম পুৰি আছে আৰু হোম পুৰোতে মানে ঘিউটো কিমানবাৰ তাত দিব লাগে ন, সেইটো একচুৱেলি কাউণ্ট কৰিব লাগে। এণ্ড মই প্ৰত্যেক বছৰ ময়ে কাউণ্ট কৰোঁ। চ' ডেটছ মই তাত বহি আছোঁ। যিহেতু পূজাত পিঁয়াজ চিয়াজ ইউজ কৰিব নাপাইছোঁ, পুৰি চব্জি আৰু এনেকৈ বনাইছে। ফ্ৰেণ্ড আহিছিল, এতিয়া যাব হ'ল, মই ভিডিঅ' কৰিব একেবাৰে টাইম নাপালোঁ ব্লগৰ কাৰণে। টাটা দি দে, টাটা টাটা বাই বাই। চব যাবই ওলাইছে আৰু। কো আমাৰ তুমি খালা নাই টুকু? খালা? কেনেকুৱা লাগিলে খাই? মজ্জা মজ্জা ন? এতিয়া অলমষ্ট নহয়, আমি চব হৈ গ'ল। জাষ্ট মোৰ মাৰ খাবলৈ আছে, সেইটো খাম আৰু